পড়া নাই প্রভা প্রভা মই তোমার মরমের স্বামী রত্নাকর প্রভা মই রত্নাকর প্রভা আপনার কেনে রূপ স্বামী আপনার কেনে রূপ স্বামী মই অন্ধকার দেখেছো স্বামী মই অন্ধকার দেখেছো আপনি মোর স্বামী নয় কোন আপনি কিয় আপনি মোর চালনা কৰিছে কিয় প্রভা নকরিবা প্রভা মই তোমার স্বামী রত্নাকর প্রভা আমার শিকারী শের প্রভা বনর মাজত মই এই আমার বাঘ সিংহ মরার চেহারা প্রভা বাঘ সিংহ মরার চেহারা আপনার প্রভা কিন্তু আপোনাৰ এইরূপ দেখিলে সকলো মনুষ্যই ভয় কৰিব প্রভা মই দস্যু নহয় প্রভা তোমার মরমর স্বামী মই রত্নাকর প্রভা এই আমার শিকারী চেহারা প্রভা এই আমার শিকারী চেহারা হেই বনর মাজতে আমার বাঘ সিংহ মরার চেহারা তুমি ভয় নকরিবা প্রভা তোমার একো অপরাধ নহয় প্রভা মই আপোনাক এনেদৰে চাব নোখোজো প্রভা মই আপোনাক সদায় শান্ত আৰু চাব বিচাৰো আপোনাৰ আনন্দ সুন্দৰ হে প্রভা শান্ত সুন্দর রূপত তুমি জানো মোক পোৱা নাই প্রভা প্রভা আপুনি মোৰ আৰাধ্য দেৱতা সেই কথাটো মই অস্বীকাৰ নকৰো প্ৰভা সেইবাবে মৰমে চেনেহেৰে মই তোমাক সদায় আৱৰি ৰাখিছো প্ৰভা আৰু সেইবাবে দেখা দিলো মই ভৰ দুপৰত প্ৰভা সেই কথা মই কোনোদিনেই অস্বীকাৰ কৰিব নোৱাৰো জানো প্ৰভা জানো প্ৰভা মই যে গোটেই দিনটো অকলে পাৰ কৰো সেই কথা জানো আপোনাৰ অবাধিত নহয় স্বামী জানো প্ৰভা আৰু সেইবাবেইতো প্ৰভা দেখা দিলো মই এই ভৰ দুপৰত পিতৃ জনদেখি জনাবা মোৰ সহস্ৰ প্ৰণাম প্ৰভা অন্ন বস্ত্ৰ যোগান মোৰ কৰ্তব্য প্ৰধান প্ৰভা অন্ন বস্ত্ৰ যোগানটো মোৰ কৰ্তব্য প্ৰধান সেইবাবে মই আহো প্ৰভা মই আপোনাৰ চৰণত কৰিছো কাকুতি নালাগে আপুনি বৈদ্য হস্তে হত্যা কৰি আমাৰ জীৱন প্ৰবন্ধ নালাগে স্বামী আপুনি নাযাব কৰিছো কাকুতি নাযাব স্বামী নাযাব প্ৰভা তুমি অবুজন নহবা প্ৰভা প্ৰভা অন্ন বস্ত্ৰ যোগানটো মোৰ কৰ্তব্য প্ৰধান প্ৰভা তুমি অবুজন নহবা প্ৰভা মই আহো প্ৰভা নাযাব
আপোনাৰ এই কথা যদি পিতৃ মাতৃয়ে গম পায় তেতিয়া বাৰু তেওঁলোকৰ কেনেকুৱা হ'ব? মোৰ স্বামীক তুমি কুশলে ৰাখিবা প্ৰভু। মোৰ স্বামীক তুমি কুশলে ৰাখিবা। মোৰ স্বামীক তুমি কুশলে ৰাখিবা প্ৰভু। মোৰ স্বামীক তুমি কুশলে ৰাখিবা। দক্ষিণৰ পথ। পিতা এই পথেৰে গ'লে হয়তো অন্ন বস্ত্ৰ কাটি দিয়া দস্যু ৰত্নাকৰক লগ পাম। সি নিশ্চয় আমাৰ বাবে পথৰ মাজত অপেক্ষা কৰি আছে। কাক হত্যা কৰিম, কাৰ বস্ত্ৰ কাঢ়িম, এয়াই তাৰ চিন্তা। ৰত্নাকৰ তোৰ আৰু বেছি পৰ নাই। বলো আমি কিছু দূর আগবাড়ি যাব। বলো আসলতে বই মোৰ বাবে হাত সন্যাসী অধিকাৰে বিচাৰ নাই। হাজাৰ হাজাৰ নৰ মনুষ্যই মোৰ হাততে এৰিছে প্ৰাণ। ইয়াতে মোৰ কি আনন্দ। যোৱা ৰাতি দেখা এটা সপোনৰ কথা পৰিছে মনত। মধ্যৰাতি দুজন সন্যাসী আহি দূৰৰ পৰা মোক কৈছে, ৰত্নাকৰ তই আৰু কিমান নৰ হত্যা কৰি পাপাৰ্জন কৰিবি। মনত ৰাখিবি তই এদিন আমাৰ দৰে সন্যাসী হ'ব লাগিব। এনেদৰে কৈ সন্যাসী মোৰ ওচৰৰ পৰা গুচি গ'ল। তহঁতৰ দৰে সন্যাসী এই ৰত্নাকৰৰ ওচৰত কোনো নিষ্ঠা নাই। সপোন সদায় সপোন হৈ ৰব। ই বাস্তৱত কেতিয়াও নহয় পৰিণত। আজি দেখোন
বেৰে কোনো অহা নাই। দুজন তপস্বী এইফালে আহিছে। ইহঁত দুয়োটাই সপাতি মোৰ চিকাৰ। যাওঁ খন্তেক মই লুকাই থাকো। আমি তো একো দোষ করা নাই। আমি ব্রহ্মস্থানী তপস্বী। কোন তুমি? মোৰ পৰিচয় লৈ তহঁতৰ একো লাভ নাই। তথাপিতো মৃত্যুৰ আগতে শুনি ল, মই এই দস্যু ৰত্নাকৰ ব্রাহ্মণ হত্যা মহাপাপ। চিন্তা নাই। পাপ মোৰ লগৰীয়া। তহঁতৰ দৰে মহাপাপী হত্যা কৰাই মোৰ প্ৰধান ধৰ্ম। মুৎকৰ তপস্বীৰ মূৰত নপৰিহাৰি দিছে। মোৰ বুকুখন কঁপি উঠিছে। সমস্ত শক্তিতে মোৰ নাইকিয়া হৈ গৈছে। মই দস্য ৰত্নাকৰ। আমাক মাৰিলে তোমাৰ কি লাভ? তহঁতক মাৰিলে তহঁতৰ গাৰ বস্ত পাম। কষ্ট লাগিলে খুজিলেই হ'ল আমাক। মুখ বন্ধ কৰি তপস্যে বস্ত খুঁজে ভিক্ষাৰী চৰিত্ৰ লোৱাৰ বাবে এই ৰত্নাকৰৰ জন্ম নহয়। হত্যা কৰি লোৱাৰ বস্তুৰে মোৰ তৃপ্তি বেছি। বুঝিলো তোমার কথা, কিন্তু কোৱাচোন এই অন্ন বস্ত্ৰ যে তুমি নিবা কাৰ বাবে? এইবিলাক কাৰ বাবে? তেন্তে হল পিতৃ মাতৃ পত্নী আৰু মই এই চাৰিজনৰ বাবে মই নৰ হত্যা কৰো। তুমি মহাপাপত লিপ্ত হৈছা আৰু লগতে তোমাৰ পিতৃ মাতৃকো মহাপাপী কৰিছা। এই তপস্যী কি কৰি মই পাপাগৰ তুমিছো ৰত্নাকৰ, তুমি যি পাপ কাম কৰিছা ইয়াৰ সমভাগী জানো তোমাৰ মিথ্যা পিতৃ মাতৃ আৰু পত্নী হ'ব? পলাবৰ উপায় বিচাৰি নাপা। এই বুদ্ধি কৰিছ তহঁতে? নহয় মোৰ পিতৃ মাতৃ হয় নহয় মই এবাৰ ঘটি চাওঁ। ভিক্ষা বান্ধিহে মই ঘৰলৈ যাওঁ।